ফ্ৰেণ্ডছ, মিষ্টাৰ এ ব্লগৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আনিছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ক'ত যাওঁ আপোনালোকে চাই থাকক। এই আমি যাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান আমি গৈ আছোঁ ৰাণী চাইড। ৰাণীত বহুদিনৰ পৰা ভাবি আছিলোঁ যে এটা মন্দিৰ বহুদিনৰ পৰা চাম বুলি ভাবি আছিলোঁ, কিন্তু আজি হঠাতে ওলাই আহিলোঁ ঘৰত। অকলে থকাৰ কাৰণে অলপ ওলাই আহিলোঁ। গতিকে আপোনালোকেও মোৰ লগত সহযোগ কৰি যাওক আৰু ভিডিঅ'টো আপোনালোকে চাই যাওক। কি হয়, ক'ত কি দেখা পাওঁ গোটেই দেখা পাব আপোনালোকে। এইয়া এইখন তাই কি কাষেদি যায়। ফ্ৰেণ্ডছ, আমি গৈ আছোঁ বৰ্তমান। এতিয়া আমি আজাৰা পুলিচ পইণ্ট পাম আৰু হয়তো কিছুমান আপোনালোকক দেখুৱাব নোৱাৰিব পাৰোঁ, কাৰণ সেইটো কাৰণত বেয়া নাপাব, কিন্তু আপোনালোকে চকু দি চাই যাওক। হয়তো মোৰ মুখেদি কোৱা অলপ শেষ হৈ যায়। গাইজ, এয়া আমি এতিয়া পাইছোঁ ৰাণী চকৰ পৰা আমি লেফ্টে সোমাই যাম। এই গাড়ীখন যোনফালে গৈ আছে আমিও সেইফালে গৈ আছোঁ। ইয়াৰ পৰা আৰু 4-5 কিলোমিটাৰ দূৰত আছে মন্দিৰটো। এয়া আমি এতিয়া তিনিআলি পালোঁ। তিনিআলিটো আপোনাৰ লেফ্ট চাইডে যায় দীপৰ বিল, আৰু আমি এতিয়া যাই আছোঁ চিধা আৰু অলপ গ'লে আমি মন্দিৰটো পাম। এয়া আমি এতিয়া বৰ্তমান গৈয়ে আছোঁ, পামেই আৰু বেছি টাইম নাই। আপোনালোকে খালি অলপমান চাই থাকক। হাই গাইজ, এইখন ৰিজৰ্ট হয়। এই ৰিজৰ্টখনত আপোনালোকে আহিব পাৰে, কিন্তু বৰ্তমান কাম চলি আছে ৰিজৰ্টখনত। ভিতৰে কিছু কাম আৰম্ভ হৈছে, কিন্তু এতিয়া আৰু অলপ দেখি আছোঁ দেখোন ৰিজৰ্টখনত কামো চলি আছে। এতিয়া আমি য'ত আহিছিলোঁ এই লেফ্টে সোমাব লাগিব, একলেণ্ড বুলি লিখা আছে, আৰু এই কাষৰ ৰাস্তাটো লেফ্ট চাইডৰ এইটো দিয়ে সোমাই যাব লাগিব মন্দিৰটোলৈকে। আৰু বেছি টাইম নাই, আপোনালোকে অলপ ধৈৰ্য ধৰক, দেখা পাই যাব।
গাইজ এতিয়া আমি যাওঁ দিয়ক ঘৰত, আমি ওলাই আহিলোঁ। আপোনালোকে ধুনীয়াকৈ বহি চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ভাল পায়। আৰু চাওঁ আৰু কিমান ভাল ভাল ভিডিঅ' দেখুৱাব পাৰোঁ। আমি নিজেও দেখুৱাই ভাল পাওঁ, বেলেগৰো চাই কিন্তু ভাল পাওঁ, সেইটো সঁচা কথা।